হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যাব ওলাইছোঁ কৌশিকৰ ভেকেশ্যন চলি আছে যিহেতু ক'ৰবাত যাম বুলি কৈ থকাত আজি আমি যাব ওলাইছোঁ গুৱাহাটীত। আৰু গুৱাহাটীত যাব ওলাইছোঁ ট্ৰেইনেৰে। আৰু এতিয়া আমি ট্ৰেইনৰ কাৰণে ৰৈ আছোঁ। প্ৰায় এতিয়া 4টা বাজিবলৈ হ'ল আৰু ট্ৰেইন আহি পাব এতিয়া আমি ডিগবৈ ষ্টেচনৰ পৰা গুৱাহাটীলৈ বুলি। এয়া ট্ৰেইন আহি পালে, ট্ৰেইনত উঠিলোঁ আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আৰু সুন্দৰ পৰিৱেশ চাই ট্ৰেইনৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ। আৰু এইফালে মই আৰু এইফালে আমাৰ কৌশিক বেটা আৰু দেউতাক পূৰা ডাব্বাটো কব্জা কৰি ল'লোঁ আৰু সুন্দৰ পৰিৱেশ চাই আমি গৈ আছোঁ এতিয়া। এইফালে গধূলি হ'বলৈ হৈছে আৰু প্ৰায়। আৰু এইফালে দেখিছেনে সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। ট্ৰেইনৰ জাৰ্ণিত সেইটোৱে ভাল লাগে। আৰু এইফালে আমাৰ ইয়াৰ মস্তি চাওক। আৰু এতিয়া প্ৰায় ৰাতিপুৱা হৈ গ'ল, নেক্সট দিনাখন মানে ৰাতিপুৱা 3টামান বাজিছে এতিয়া। আৰু চাওকচোন বতৰটো কেনেকুৱা, একদম এন্ধাৰ কুঁৱলী নিচিনা হৈ আছে। প্ৰায় আমি এতিয়া পাইছোঁহি প্ৰায় কি বুলি কয়, কোনখিনি পাইছিলোঁ, লামডিংমান পাইছিলোঁহি নেকি সম্ভৱ। আৰু সেয়েহে এতিয়া অকণ ভিডিঅ' ক্লিপ দেখাইছোঁ। লামডিং নে মৰ্ণিং ভিউ জাগিৰোড, পূৰা জাগিৰোড পাইছোঁহি। আৰু এতিয়া আমি নাৰেংগী পাম আৰু এতিয়া গুৱাহাটী সোমাব জাগিৰোডৰ পৰা গৈ আছোঁ। আৰু ৰাতিপুৱাৰ ভিউটো পূৰা কুঁৱলী চাওকচোন। এইটো আমাৰ কৌশিক বেটা। ষ্টেচন পামহি আৰু গুৱাহাটী ষ্টেচন পালোহি আৰু। হেল্ল' কৌশিক, ভেকেশ্যন মানিবলৈ পূৰা গুৱাহাটীত আহি গ'ল। এয়া আমি পালোহি আৰু গুৱাহাটী ষ্টেচন পামহি আৰু এতিয়া। আৰু মৰ্ণিঙৰ এয়া বিলু বেটা। আৰু এইফালে চাওঁতে গুৱাহাটী ষ্টেচন পামহি আৰু এতিয়া। আৰু এয়া লাহে চলিছে ট্ৰেইনখন, আহি পাবলৈ হৈছেহি আৰু অকণমান দেৰি পাছত আৰু তাৰপাছত আমি ষ্টেচন পামগৈ। আৰু এয়া ফাইনেলি ষ্টেচনৰ পৰা নামি আমি হোটেললৈ বুলি গৈ আছোঁ এতিয়া। আৰু এয়া আমি ভাগৰো লাগিছে, ট্ৰেইনত খোৱা আৰু ভালকৈ টোপনিও হোৱা নাই তেনেকৈ। আৰু ফাইনেলি পালোঁ হোটেল, আহি পালোঁ, গা চা ধুলোঁ এতিয়া। আৰু এইফালে হোটেল। আৰু এতিয়া বেটাই ব্ৰেকফাষ্ট কৰিছে, এইফালে কৌশিক ব্ৰেকফাষ্ট কৰিছে। এইফালে ধুনীয়াকৈ গা চা ধুই মেলি ব্ৰেকফাষ্ট কৰিছে। আৰু এইফালে মই কফি টি এনেকৈ বনাওঁ। আৰু এইটো দেখিছেনে ইমান মিনি এভৰিডে মিল্ক পাউডাৰ। আৰু এইফালে ব্ৰেকফাষ্ট। ৰেষ্ট কৰি অকণমান পাছত আমি আকৌ ওলাই আহিলোঁ। আৰু গুৱাহাটী আহিছে যিহেতু আৰু নুফুৰাকৈ কেনেকৈ থাকিম ন। আৰু বতৰ কিন্তু খুবেই বেয়া আছিল, তথাপিও ওলাই আহিলোঁ আমি প্ৰায় এতিয়া 10:30মানত। আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি অকণমান দেৰি ৰেষ্ট কৰি আমি ওলাই আহিলোঁ। আৰু ক'লৈ যাওঁ আপোনালোকক দেখাই গৈ থাকিম। আৰু এয়া গুৱাহাটীৰ পৰিৱেশবোৰ খুবেই ধুনীয়া। বলক তেতিয়াহ'লে আপোনালোকত ক'লৈ গৈছোঁ আপোনালোকক দেখাওঁ। আৰু এয়া বেটাৰ টোপনিয়ে ভালকৈ, ট্ৰেইনত টোপনি অহা নাই আৰু তেনেকৈ শোৱাও হোৱা নাই, ৰেষ্ট কৰা হোৱা নাই। বোলো তাৰ লগে অকণমান ফুৰি আহোঁগৈ। আৰু এইফালে গৈ আছোঁ ক'লৈ আপোনালোকক দেখাই গৈ থাকিম। আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকক বৰ ধুনীয়া এটা দেখাই গৈ আছোঁ। বলক তেতিয়াহ'লে।
আজি আহিলোঁ এইফালে চাওকচোন ক'ত আহিছোঁ গম পায়নে নাম লোকেশ্যনটো চাই নতুনকৈ বনোৱা যিখন ব্ৰিজ কুমাৰ ভাস্কৰ বৰ্মা সেতু তাত আহিলোঁ আৰু আজি বৰষুণৰ বতৰ যে পৰিৱেশটো অকণমান বেলেগ এইফালে চব ধুনীয়া পৰিৱেশটো কাৰণ আজি আহিলোঁ কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু ইয়াত দেখিছেনে কি পৰিৱেশ আৰু ময়ো আহি গ'লোঁ লগতে আৰু আজি গুৱাহাটীৰ ফাৰ্ষ্ট ট্ৰিপটো বেটা হাই আৰু এইফালে আমাৰ মেছ হেল্ল' এভৰিৱান আজি আহিলোঁ কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু কিমান ধুনীয়াকৈ বনাইছে দেখিছেনে আমাৰ গুৱাহাটীখন মানে ইমান ধুনীয়া বাহিৰৰ দেশৰ নিচিনা কৰি দিছে খুবেই ধুনীয়া লাগিছে এইখন ব্ৰিজখন আৰু এইফালৰ পৰা এয়া আহিছোঁ আমি এইফালে ময়ো আছোঁ হাই আৰু ব্ৰিজখন সঁচাকৈ খুবেই ধুনীয়া আৰু এতিয়া আমি চাই মেলি ৰিটাৰ্ণ আহিছোঁ সিপাৰলৈ নগ'লোঁ আৰু ব্ৰহ্মপুত্ৰখন দেখিছেনে বালিচৰ এইফালে খুবেই ডাঙৰ দীঘলকৈ কৰিছে আৰু খুবেই ধুনীয়া বতৰটো খুব ডাৱৰীয়া আছিলে বৰষুণ দি আছিলে ভিডিঅ' ফটোবোৰ ইমান ক্লিয়াৰ নহ'বও পাৰে তথাপিও চালোঁ আৰু গুৱাহাটী আহিছোঁ যিহেতু আৰু প্ৰথম মানে ট্ৰিপটো ষ্টাৰ্ট কৰিলোঁ ভাস্কৰ বৰ্মা সেতুৰ পৰাই আৰু ইয়াত গাড়ী ৰ'ব নিদিয়াৰ কাৰণে আমি আধাতে গাড়ী ৰাখি ইয়াত আমি আহিলোঁ খুবেই ধুনীয়া পৰিৱেশটো খালি আমাৰ আৰু ভাবিব নোৱাৰে যে ইয়াত থাকিলে যে ব্ৰিজখনৰ ওপৰত থাকিলে আমি অসমতে আছোঁ গুৱাহাটীত বেলেগ এটা ঠাইত থকা নিচিনা লাগে আৰু খুবেই ধুনীয়া দেখিছেনে বাৰু আৰু সেই আপোনালোকৰ আগতো দেখালোঁ শ্বেয়াৰ কৰিলোঁ যদি গুৱাহাটীত যায় কেতিয়াবা আপোনালোকে নিশ্চয় যাব কোনে কোনে গৈছে ভাস্কৰ বৰ্মা সেতু চাইছে কমেণ্ট এটা কৰিব এতিয়া আমি চাই মেলি ৰিটাৰ্ণ বেলেগ এটা ঠাইলৈ যাম কেনেকুৱা লাগিছে জনাব আজিলৈ আহিছোঁ বাই বাই